হেল্ল' গাইজ, ৱেলকাম টু জেমছ ব্লগ। বন্ধুসকল, আপোনালোকে আজি আমাক পিৰিক পিৰিক ট্ৰেইনৰ লগত দেখিব। চ' দেৰি নকৰি বলক আজিৰ পিৰিক পিৰিক ট্ৰেইনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই দোস্ত, আজি এনে এখন ট্ৰেইন দেখাম আপোনালোকক। মানে আগতে সৰু থাকোঁতে শুনা পাইছিলোঁ মইনাহাটৰ ৰেলগাড়ী। আজি আপোনালোকক এই মইনাহাটৰ ৰেলগাড়ী এখন দেখাবলৈ চেষ্টা কৰিম। এইখন ট্ৰেইন হৈছে শিলিগুৰিৰ পৰা দাৰ্জিলিং যোৱা সবাতকৈ সৰু ট্ৰেইন। এইখন ট্ৰেইন গতিকে আপোনালোকক পাবিন তেতিয়া পাইছোঁ, ট্ৰেইনখন অলপ দেখুৱাইলোঁ। এইখন মইনাহাটৰ সৰু ট্ৰেইন হয়, একদম সৰু। ইয়াৰ আগে পিছে মানে এইখন আপোনালোকক কেনেকৈ ক'ম পিছফালৰ পৰা দেখুৱাই আছোঁ, চাই লওক। ইমান সৰু এখন ট্ৰেইন, সেইখন ট্ৰেইন মইনাহাটৰ সৰু গাড়ীখন। আৰু মানুহসকল ট্ৰেইনৰ পৰা মানে দাৰ্জিলিং ঘূৰিব গৈছিলে, ঘূৰি আহিছে এতিয়া বৰ্তমান নামিছে। আৰু আমি ভাবিলোঁ অলপ দেখুৱাই লওঁ। ট্ৰেইনখন যেতিয়া পাই গৈছোঁ, ভাৰতবৰ্ষৰ সবাতকৈ সৰু ট্ৰেইন, যিখন ট্ৰেইন শিলিগুৰিৰ পৰা দাৰ্জিলিংলৈকে চলে। ইয়াৰ ড্ৰাইভাৰৰ কেবিনটো চাব পাৰে আপোনালোকে। অলপ দেখুৱাইছোঁ ভিতৰত চিনি এয়া চাই লওক। বন্ধুসকল, যদি কেতিয়াবা দাৰ্জিলিঙলৈ যোৱাৰ ইচ্ছা আছে তেনেহ'লে এইখন ট্ৰেইনত আহিলে চাফাৰ কৰিব, নিশ্চয় আপোনালোকে ভাল পাব। আৰু এয়া হৈছে আমাৰ ট্ৰেইনৰ ড্ৰাইভাৰ। তেখেতৰ লগত অলপ কথা পাতি বিচাৰিছোঁ, কিন্তু তেখেতে সময় দিব পৰা নাই। তথাপিও অলপ দেখুৱাইছোঁ তেখেতক। এইখন তেওঁৱে চলায়। একেবাৰে সৰু যে এই কেনেকৈ ক'ম। আৰু ভিতৰৰ দৃশ্যটো অলপ দেখুৱাব চেষ্টা কৰিম, যদি পাৰোঁ সম্ভৱ হয় তেনেহ'লে। ভিতৰৰ দৃশ্যটো চাই লওক। এয়া এইখন ট্ৰেইন শিলিগুৰিত যোৱা সৰু ট্ৰেইন হয়। এইখন হৈছে মইনাহাটৰ ট্ৰেইন। গতিকে যেতিয়া ট্ৰেইনখন পালোঁ, চব ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ। ভিতৰৰ অংশখিনি দেখক। ইয়াতে এটা সৰু দবাও ইঞ্জিনৰ ফটো দিয়া আছে। এইখন পিৰিক পিৰিক ট্ৰেইন বুলি ক'ব পাৰি, আমি পিৰিক ট্ৰেইন বুলি ক'ব পাৰি। চব বন্ধুসকল, কেনেকৈ লাগিল ট্ৰেইনখন দেখি ক'বচোন। এতিয়া ট্ৰেইনখন দেখিলোঁ, ভাবিলোঁ যে আপোনালোকক অলপ দেখুওৱা মইনাহাটৰ গাড়ী। আপোনালোকে চাব পাৰে, আপোনালোকৰ মইনাহাটৰ উঠি আছে গাড়ীখনত। আৰু এইখন দাৰ্জিলিং যোৱা ট্ৰেইন হয়। শিলিগুৰিৰ পৰা দাৰ্জিলিং বাৰে গাড়ীখন চলে। আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ। এয়া চব সৰু ট্ৰেইন। যদি কেতিয়াবা আপোনালোক দাৰ্জিলিংলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়ালৈ আহিব, এইখন ট্ৰেইন যাব। ইয়াৰ চিটবিলাক চাওক, বাছৰ চিটৰ নিচিনা।